আমি শিৱসাগৰৰ দিশে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছোঁ। আমি ৰাওনা হৈছোঁ। গতিকে আমি খুব ৰাতিপুৱাই হয়তো গৈ পাম আৰু গতিকে ৰাতিপুৱা গৈ পোৱাৰ পিছতে হয়তো অকণমান জিৰণি লৈ আমাৰ যি উদ্দেশ্য সেই উদ্দেশ্যখিনি আমি সমাপন কৰিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ আটাইবোৰ আছে লগত। আমি সকলোৱে একেলগে যাত্ৰা আৰম্ভ কৰিছোঁ। লাহে লাহে গৈ আছোঁ আৰু যিসকল বানপীড়িত লোকক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আমি উদ্দেশ্য আগত ৰাখি যাত্ৰা কৰিছোঁ। আশা ৰাখিছোঁ আমি সুকলমে গৈ পাম আৰু আমাৰ উদ্দেশ্য সফল হ'ব আৰু তেওঁলোকেও হয়তো কিছু পৰিমাণে উপকৃত হ'ব। সকলো আছে গৈ আছোঁ। আমি ইতিমধ্যে শিৱসাগৰত আহি প্ৰৱেশ কৰিছোঁ। আপোনালোকে যদি চাই দেখিব, এয়া মাজমজিয়াৰ দৃশ্য, একদম ৰাজপথত সম্পূৰ্ণ পানী। গতিকে আমি আহি আছোঁ, আপোনালোকে দেখিছে একদম শিৱসাগৰ চহৰৰ মাজমজিয়াৰ এয়া দৃশ্য। শিৱসাগৰৰ আমি চহৰৰ মাজমজিয়াত আহি ৰখিছোঁ আৰু চহৰৰ মাজমজিয়াৰ এয়া আৱাসিক এলেকা আপোনালোকে নিশ্চয় দেখিছে। এয়া আৱাসিক এলেকাত পানী শুকাইছে ইতিমধ্যে, কিন্তু এটা যি গোন্ধ, সেই গোন্ধটো ভালকৈ মানে হেৰি কৰিব পৰা হৈছে। ইয়াত যেতিয়া আহিব, আপুনি আহিলে খুব ধুনীয়াকৈ অনুভৱ কৰিব পাৰিব আচলতে এটা কি ধৰণৰ পৰিস্থিতি হৈছে। এইবিলাক বস্তু চব মানে বানত মানুহ ক্ষতিগ্ৰস্ত হৈছে। এয়া ঘৰ, ইয়াতে মানুহ থাকিব পৰা নাই, ভিতৰলৈকে যাব পৰা আচলতে পৰিস্থিতি একদমেই নাই। সেইকাৰণে ভিতৰলৈকে যাব পৰা নহ'ব। গতিকে ইয়াৰ পৰা দেখাইছোঁ। এয়া আমি শিৱসাগৰ জিলাৰ ভিতৰৰ এটা ৰাস্তাইদি আমি গৈ আছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাটোৰ কাষৰ যিসমূহ ঠাই আছে সেই ঠাইসমূহত কেনেকৈ পানী উপচি পৰিছে। মানুহে গাড়ীবোৰ এনেদৰে বাহিৰত বা ৰাস্তাৰ ওচৰত থিয় কৰাই থ'বলগীয়া হৈছে। এয়া ৰাস্তাৰ কাষৰ যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰত এতিয়াও পানী উপচি আছে। মানুহবিলাকৰ ঘৰবোৰ আপোনালোকে দেখিছে। এইবোৰ অঞ্চলত পানীয়ে কিদৰে প্লাবিত কৰিছিলে। এয়া গাড়ী মটৰ সকলোৱে ৰাস্তাত ৰাখিবলগীয়া হৈছে, ঘৰলৈ এতিয়ালৈকে নিব পৰা নাই। এয়া জেওৰাসমূহ আপোনালোকে দেখিছে। জেওৰাসমূহ দেখিলে আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে যে পানীৰ যি সোঁত, পানীৰ যি প্ৰকোপ সেয়া কিমান আছিলে, মানুহবোৰে কেনেদৰে আক্ৰান্ত হৈছিলে সেই পানীত। যদিও বৰ্তমান সময়ত আমি গৈ থকা ৰাস্তাটোৰ ওপৰত পানী নাই, তথাপিও কিন্তু সেই ৰাস্তাটোৰ ওপৰত প্ৰথম যেতিয়া বানপানী আহিছিলে ৰাস্তাটো পানীৰে উপচি পৰিছিলে। ৰাস্তাৰ ছাইডত অৰ্থাৎ ৰাস্তাৰ কাষত যিবিলাক ৱাল আছে, মানুহৰ ঘৰৰ যিবিলাক ৱাল আছে, সেই ৱালসমূহ দেখিলে আপোনালোকে গম পাব যে আচলতে পানী কিমান ওপৰলৈকে উঠিছিলে। ৰাস্তাটো দেখিলে আপোনালোকে গম পাব পানীৰ অৱস্থা কেনেকুৱা আছিলে।